আপুনি এটমি নমস্কাৰ মই মনোজ শইকীয়া মোৰ ব্লগ এটমি মনোজ ব্লগলৈ আপোনালোক স্বাগতম জনাইছোঁ আজি আমি আলোচনা কৰিবলৈ লোৱা বিষয়টো হৈছে আমি এটমিত জড়িত হ'লে শ্বপিং কৰিবলৈ আইডিটো এক্টিভ কৰিবৰ কাৰণে আৰু শ্বপিং কেনেকৈ কৰিব তাৰ বিষয়ে প্ৰচেছখিনি আমি শ্বপিঙৰ প্ৰচেছখিনি মই দেখুৱাবলৈ লৈছোঁ প্ৰচেছ হৈছে প্ৰথমে আপুনি প্লে ষ্ট'ৰৰ পৰা এটমি মোবাইল এপছটো আপুনি ডাউনলোড কৰি ৰাখিব লাগিব সেইকাৰণে আপুনি ডাউনলোড কৰি ৰাখিব লাগিব এপছটো প্ৰথম ডাউনলোড কৰিব লাগিব ডাউনলোড কৰিবৰ কাৰণে আপুনি প্লে ষ্ট'ৰত গৈ যাব লাগিব প্লে ষ্ট'ৰত যাব লাগিব এটমি মোবাইল বুলি চাৰ্চ কৰিব এইটো মোৰ ডাউনলোড কৰি থোৱা আছে অলৰেডি এইটো আপোনাৰ দেখা পাইছে অফিচিয়েলি যিটো লিখা থাকিব এইটোৱে আমাৰ এটমি হয় আপোনাৰ এইটো হয় এপছটো মোৰ এইটো কৰি থোৱা আছে প্ৰথম আপুনি আইডিটো লগ ইন কৰি ৰাখিব লাগিব আইডি আৰু পাছপৰ্ট দি তাৰপিছত আপোনাৰ কেনেকৈ শ্বপিং কৰে মই এই প্ৰচেছখিনি দেখাই আছোঁ প্ৰথমে আপোনাৰ শ্বপিং তলত দুটা দেখিব তাৰ আগত আপুনি ছেটিংছটো কৰি ল'ব ছেটিংছটো কৰাৰ পিছত আপুনি আইডিটো লগ ইন কৰিব এপছটোত প্ৰথম শ্বপিং মল আৰু মাই দুটা দেখা পাইছে আপুনি শ্বপিং মলত যাওক শ্বপিং মলত গৈ আপোনাৰ ইয়াত যিমানখিনি প্ৰডাক্ট আছে প্ৰডাক্টখিনি আপোনালোকে দেখাব আৰু বৰ্তমান ফ্ৰী ডেলিভাৰী হৈ আছে সেইকাৰণে আপোনালোকে ফ্ৰী ডেলিভাৰী সুবিধা লৈ যাতে শ্বপিংখিনি কৰে তাৰ বাবে মই আপোনাৰ ইয়াৰ আমাৰ প্ৰডাক্টখিনি আপোনাৰ দেখা পাইছে সম্পূৰ্ণ প্ৰডাক্টখিনি আপোনাৰ ইয়াত দেখা পাব মই এতিয়া আপোনাক আমাৰ টুথপেষ্টটো কেনেকৈ শ্বপিং কৰে মই তাৰ ওপৰত দেখাম এই নীলাৰ যিটো ঘৰ দেখা পাইছে ইয়াত আপুনি চুই দিব আপোনাৰ এইটো চিলেক্ট হৈ যাব আপোনাৰ বৰ্তমান হৈ গৈছে ইয়াৰ যিটো শ্বপিং কাৰ্ট লিখা আছে চুকত সেই তাত আপুনি যাব তাত চুই দিব আৰু নেটৰ কাৰণে হৈছে ইয়াত দেখা হৈছে আপুনি কিমানটা ইয়াত আপোনাৰ দেখা টুথপেষ্ট 50 গ্ৰাম ইনটু 4 আছে 4টা আহিব এক পেকেট আহিব ইয়াত আপুনি কেইটা ল'ব ইয়াত যদি আপুনি এটাৰ পৰা 100টালৈকে কিমান লয় সেইটো আপোনাৰ কথা আপুনি ল'ব পাৰে মই এটাই ক্লিক কৰি দিছোঁ ইয়াত অৰ্ডাৰ আইটেম এইটো কৰি দিছোঁ ইয়াত দেখা হৈছে মোৰ নাম শ্ৰী মনোজ শইকীয়া আপোনাৰ ছাইডত মোৰ আইডিটো যিটো হয় আইডি নাম্বাৰটো ওলাইছে আপুনি ইয়াত আপোনাৰ ডেট চিলেক্ট কৰিব পাৰে আপুনি ডেট আজি ডেট কালি ডেট আৰু কাইলৈ 17 তাৰিখ ওলাইছে 18 তাৰিখ আৰু 19 তাৰিখ মই 18 তাৰিখে কৰি দিছোঁ ইয়াত মোৰ এড্ৰেছটো দেখা পাইছে যিটো এড্ৰেছত মই জইন কৰিছিলোঁ সেই এড্ৰেছটো দেখা পাইছে ইয়াত মোবাইল নাম্বাৰ আছে আৰু যিটো মোৰ ইমেইল আই ডি দি জইন কৰিছে এই ইমেইল আই ডিটো ইয়াত দেখা পাইছে আপোনালোকে আৰু ইয়াত আপোনাৰ এড্ৰেছ চেঞ্জো কৰিব নিউ এড্ৰেছ ৰিচিভাৰ নাম লিখিব পাৰিব মোবাইল নাম্বাৰ তাৰপৰা আকৌ মই এতিয়া ছেইম এড্ৰেছ আৰু পিনক'ডটো আপুনি চাৰ্চ কৰিব লাগিব আৰু মই এতিয়া ছেইম এড্ৰেছ দিম ছেইম এড্ৰেছ দিলে মোৰ কোনো চাৰ্চ কৰিবৰ প্ৰয়োজন নাই আৰু খালি ৰিচিভাৰ যিটো ছেকেণ্ড মোবাইল নাম্বাৰ হয় মোবাইল নাম্বাৰটো মই ইয়াত এণ্টাৰ কৰি মই ইয়াত মোবাইল নাম্বাৰটো বহাই দিছোঁ ইয়াত বহাই দিছোঁ ইয়াৰ পিছত মই আপোনাৰ পিনক'ডৰ পৰা গোটেইখিনি ছেইম এড্ৰেছতে ল'ম আৰু ইয়াত যিটো আছে এইটো আই এম এগ্ৰী এইটো কনফাৰ্ম কৰি দিছোঁ খালি আমাৰ পে'মেণ্টটো অনলাইন পে'মেণ্ট কৰিব লাগিব ইয়াত আমাৰ পে'মেণ্ট কৰিবৰ কাৰণে আমি কেনেকৈ পে'মেণ্ট কৰিম তাৰ ওপৰত আমি দেখাই আছোঁ
আমি পে'মেণ্ট কেইবাধৰণৰ বাৰু আমাৰ পে'মেণ্ট খালি অনলাইন পে'মেণ্ট হ'ব। আপুনি কাৰ্ডেদি কৰিব, ক্ৰেডিট বা ডেবিট কাৰ্ড, তাৰপৰা আপুনি ৱেলটাৰ দি কৰিব পাৰে, আমাজন পে'টিএম, ফোনপে' আৰু নেট বেংকিং কৰিব পাৰে, UPI কৰিব পাৰে, পে'টিএম কৰিব পাৰে। UPI কৰিলে দি আপুনি কৰিলে গুগল পে', ফোনপে', PSM, IM, পে'টিএম, আমাজন পে', হোৱাটছআপ। মই বৰ্তমান ফোনপে' আছে, ফোনপে' দি মই কৰিবৰ কাৰণে চাই, আৰু ইয়াত মই মোৰ ফোনপে' আইডিটো মই দেখাই দি দিছোঁ। আৰু ফোনপে' আহি গৈছে, আৰু ইয়াত মই ভেৰিফাই কৰিছোঁ, ভেৰিফাই কৰিলে আহি গ'ল। আৰু ইয়াতে আমি প্ৰচেছ কৰিম, প্ৰচেছত আমি কৰিলোঁ। এতিয়া মোৰ ফোনপে'ত এইটো যিমানটো পইচা সেইটো মোৰ ন'টিফিকেশ্যন ফোনপে'ত সোমাই যাব, মই আপোনালোকক দেখাই দিম। ফোনপে'ত মোৰ এটা ন'টিফিকেশ্যন সোমাই যাব। OTP সোমাই যোৱাৰ যিটো আমাৰ ন'টিফিকেশ্যন সোমাই যোৱাৰ মোৰ ইয়াত আহি গৈছে সম্পূৰ্ণ পে' কৰিব কাৰণে। আৰু বৰ্তমান মই পে' নকৰোঁ, সেইকাৰণে মোৰ বৰ্তমান শ্বপিং আছে সেইটোত পেজ, সেইকাৰণে মই আজি শ্বপিংটো নকৰোঁ, মই ডিছকানেক্ট কৰি দিছোঁ। আৰু আজিৰ ভিডিঅ'টো ইমানে আছিলে। যদি ভিডিঅ'টো ভাল পালে প্লিজ লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ অল।